হাই হেল্ল' মোৰ অসমবাসী দোস্ত ৱেলকাম টু মাই Shyam P ব্লগ আপোনাৰ Shyam P ব্লগৰ ভিডিঅ' চাই আছে আজি এতিয়া অলপ শিৱৰাত্ৰি বুলি ভিডিঅ' বনালোঁ আপোনালোকে প্লিজ লাইক এটা কৰি দিব আৰু যাৰ যাৰ আপোনালোকৰ ভালনে বেয়া মোক ক'ব যদি মোৰতো ভাল পুৰা ধুনীয়াকৈ চলি আছে যদি আপোনালোকৰ বেয়া যদি মই আপোনালোকক শিৱ বাবা হৈ কিনি আপোনালোকৰ পৰা প্ৰমাণ দিছোঁ মোৰ ভিউৱাৰ্ছকেইটা ভাল হওক একেবাৰে মনোকামনা সিদ্ধি হওক গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড পোৱা যদি ভাল হৈ যাওক গাৰ্লফ্ৰেণ্ড পাই যাওক তেনেহ'লে এইফালে ক'ত আছোঁ কি কথা মই এতিয়া গৈ আছোঁ দুবৰণি একদম ধুনীয়া তাত শিৱ মন্দিৰ আছে আজি 2-3 দিন আগতে আমাৰ ইয়াৰ MLA আহি গৈ কিনি পূৰা একদম শিৱসাগৰ যে শিৱদৌল পূৰা কিবা কৰিছে তাৰ নিচিনাকৈ এতিয়া বনাব বা ধুনীয়াকৈ আপোনালোকক দেখাইছোঁ ব'লক তেনেহ'লে মোৰ ভিউৱাৰ্ছকেইটাৰ কাৰণে একেবাৰে মনোকামনা সিদ্ধি হওক একেবাৰে আপোনালোকৰ কাৰণে পূজা কৰি দিছোঁ ধুনীয়াকৈ পূৰা হেলমেট চেলমেট পিন্ধি লৈছোঁ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক ফাইনেলি পাই গ'লোঁ সি একদম পাৰ্কিং জেগাটো এই টকাত দিছে একদম এইফালে যাব নিদিয়ে এইফালে গাড়ী চাড়ী পাৰ্কিং দেখিছেনে এইফালে পুলিচ চুলিচ আছে ৰখি আছে মানে এইফালে পাৰ হ'ব দিয়া নাই তো ইফালে পৰা যাব লাগিব ধুনীয়াকৈ ইয়াতে পাৰ্কিং থৈ দিলোঁ এইটো বাইক থৈ দিলোঁ তোৰ বাইকটো কোন আছিলে সেইটো ন সেইটো আমাৰ বাইক তেনে আমি ইয়াতে আছোঁ গাইছ তেনেহ'লে পূৰা মন্দিৰ যাব লাগিব চব পূৰা ধুনীয়াকৈ পাৰ্কিং আছে আজলীয়া পূৰা এইফালেদি যাব লাগিব একদম চিধাকৈ যাব লাগে পাই গ'লোঁ পূৰা মন্দিৰত এইফালে চব ৰাস্তাৰ পৰা দেখিছে একদম এইফালেদি ৰাস্তা যাব লাগিব এনে ব'লক আমি গৈ তো ফাইনেলি গাইছ পূৰা গেটত পাই গ'লোঁ এইফালে গেট দি সোমাই দিব লাগিব পূৰা গান চান বাজি আছে সেইকাৰণে কপি এটা আহিব ন এইফালে দি আহিলোঁ আমি এতিয়া ডাইৰেক্ট সোমাই যাব লাগিব দোকান বজাৰ চব আছে তেনে ব'লক ভিতৰলৈ সোমাই যাওঁ এইটোৱে আৰু মেইন গেটটো তেনেহ'লে ব'লক ভিতৰলৈ আপুনি চাই লওক ধুনীয়াকৈ দেখাইছোঁ ব'লক আপোনালোকৰ পৰা চাকি তাকি জ্বলাই লওঁ লৈ ল'লোঁ এইফালে জ্বলাব পাৰে চাকি তাকি ধুনীয়াকৈ মানে আপোনালোকৰ পূৰা জ্বলাই আছোঁ দেই অকণ জ্বলাই লওঁ ন এটা মোবাইল guys ready তো ফাইনেলি গাইছ পাই গ'লোঁ এইটো চব মন্দিৰটো তো গাইছ এইটো চব শিৱ মন্দিৰ এইটো একেবাৰে মন্দিৰ শিপা আছে একেবাৰে এইটোৱে মেইন বজাৰটো এইফালে চব পূৰা মানুহ চানুহ আছে গাইছ পূৰা বজাৰ নিচিনা আজি পূৰা ধুনীয়াকৈ বজাৰ শিৱ এইটোৱে মেইন লিংগটো গাইছ তেনেহ'লে চব পূৰা ধুনীয়াকৈ ভিডিঅ'টো চাই পূৰা গাইছ এইটোৱে হ'ল শিৱলিংগটো দেখিছেনে একফালে সাপ আছে এইটোত গান বাকচ তেনে আপোনালোকক ডান্স চান দি দিলোঁ মই পূৰা ক্লিয়াৰ কৰি দিলোঁ ধুনীয়াকৈ আপোনালোকৰ মনোকামনা সিদ্ধি হওক আৰু মোৰো সিদ্ধি হওক যে আপোনালোকে লাইক চেক কৰিব আৰু দেই এইটো চব এইটো এতিয়া মানে কি ইয়াৰ বিষয়ে কিবা জানা নেকি ভক্ত মই ইমান ভালকৈ নাজানো তুমি নাজানা ইয়াত মানে এইকেইদিনতে মন্ত্ৰী MLA আহিছিলে পূৰা মানে এইটো শিৱসাগৰ যে শিৱদৌল নিচিনা পৰা ইয়াত ধুনীয়াকৈ বনাব কালি পৰহি আহিছিলে পূৰা MLA সিটি পূৰা সেইখিনি চাকি তাকি জ্বলাই এতিয়া শিৱদৌলৰ নিচিনা ধুনীয়াকৈ বনাব আপোনালোকে প্লিজ আহিব ইয়াত দুবৰণি আমাৰ বৰপথাৰ দুবৰণিত শিৱ মন্দিৰ আছে পূৰা মানে যি দূৰ হৈ যায় মানে সেইটো পূৰা মনৰ কামনা সিদ্ধি হৈ যায় মানে তেনে আপোনালোকে আহক পূৰা পূজা চূজা কৰক পূৰা লগালগ হৈ যায় ধুনীয়াকৈ আহিব একদম ধুনীয়াকৈ পূজা কৰিব চব মানুহ কিমান ৰখি এইফালে দেখিছেনে প্ৰসাদ চাত পূৰা কৰিব পাৰে মন্দিৰটো এইটো এইফালে মানুহ পৰা ভিৰ এইটো বনাই আছে ধুনীয়াকৈ বনাব এইটো দেখিছেনে এইফালৰ পৰা মন্দিৰ বনাব চব বনাব তেনে ভিডিঅ'টো আৰু চাই ভাল লাগে লাইক কৰি দিব কমেণ্ট কৰি দিব আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট দুবৰণি বুলি কয় এতিয়া চবেই আৰু অল ইণ্ডিয়া ফেমাছ ব'লক তেনে ক'লে যাওঁ আচ্ছা তেনে দৰ্শন কৰি দিলোঁ আপোনালোকৰ কাৰণে পূৰা ধুনীয়াকৈ দৰ্শন কৰিলে এইফালে চাওঁ আহক এইফালে গাইছ চব এইফালে শিৱলিংগ আছে মন্দিৰ আছে দেখিছেনে গাইছ এইফালে এইটো চিনি নাপাওঁ নহয় কিন্তু 33 কোটি দেৱতা এইফালে পূৰা পূজা চূজা কৰিব পাৰে ধুনীয়াকৈ এনে গাইছ এইটোৱে হ'ল মেইন মূৰ্তিটো তেনেহ'লে ব'লক আমি শ্বৰ্ট এটা লৈ ল'ম এইটোৱে আৰু মেইন জেগাটো এইফালে গাখীৰ তিয়াব লাগে ইয়াৰ পৰা তলত তেনে ব'লক চাই লওক পূৰা শ্বৰ্ট এটা লৈ লওঁ তো ফাইনেলি তেনেহ'লে গাইছ পৰা পূজা চূজা কৰি হৈ গ'ল তেনেহ'লে ব'লক যাওঁ এইটো গেট দি ওলাই যাওঁ আৰু ফাইনেলি আমি দৰ্শন কৰি আহিলোঁ আৰু আপোনালোকৰো একেবাৰে মনোকামনা সিদ্ধি হওক বুলি চাকি তাকি জ্বলাই আহিলোঁ তেনেহ'লে মোৰ লাষ্টত এটা কাম কৰিব আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব দেই যিমান হ'লেও কৰি দিব একদম 200 কৰি দিয়ক আৰু 155 হৈ গ'ল একেবাৰে 200 কৰি দিয়ক সেইটোৱে মোৰ কাৰণে বহুত যথেষ্ট আপোনালোকে যে মোৰ ভিডিঅ' চাই একেবাৰে আপোনালোকৰ একদম দিলৰ পৰা ছাপোৰ্ট কৰিছোঁ আৰু মই আপোনালোকৰ কাৰণে শিৱ বাবা হয় আপোনালোকক ভিউৱাৰ্ছকেইটাৰ কাৰণে মৰম যাচিছোঁ তেনেহ'লে টাটা তেনেহ'লে বাই বাই তেনেহ'লে জয় আই অসম জয় আই অসম কৈ দে জয় আই অসম